নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। এয়া আজি একে স্পেচিয়েলি বস্তু বনাব লৈছোঁ। বস্তু বনাম এতিয়া নেদেখুৱাওঁ, একে বনোৱাৰ সময়ত দেখুৱাম আপোনালোকক। আগতে ফেনৰ তলত বহোঁ, যিহেতু মোৰ মূৰটো আজি ধুই দিলোঁ, এতিয়া চুলি ভিজা হৈ আছে, সেইকাৰণে অলপ ফেনৰ তলত বহোঁ, তাৰপিছত বনাম আৰু। মই এইফালে পাকঘৰত দালি বহাই থৈ গৈছোঁ, আকৌ ফেনৰ তলত যাওঁ, আকৌ আহোঁ পাকঘৰত, কিটচেনত, তেনেকুৱা আৰু অহা যোৱা কৰি আছোঁ, যিহেতু একে গৰমত থাকিব পৰা নাই। এইফালে থুপথুপীয়াকৈ দালি আৰু কচু আৰু কঁঠালৰ গুটি বনাইছোঁ মই। আকৌ এইফালে ক'ৰবাত যাবলৈ ওলাইছিলোঁ, তাৰপিছত আকৌ এইফালে খুৰীয়ে মাতিলে গাখীৰ নিবলৈ, আৰু গাখীৰ ল'বলৈ ইমানেই অসুবিধা, আপোনালোকে চাব পাৰে। মই এইফালৰ পৰা চচপেন দিওঁ, খুৰীয়ে এইফালৰ পৰা দিয়ে, আৰু এইফালে এঠাইলৈ যাবলগীয়া আছে মোৰ, ওলাই আছোঁ সেইকাৰণে। উঠনি এঠাইলৈ ওলাই গৈছিলোঁ, আৰু এয়া বজাৰত দেখা পাই বজাৰৰ পৰা উঠাই লৈ আনিলোঁ। যিহেতু ছিজন এতিয়া চলি আছে হয়, এভেইলেবল একদম পূৰা পাই আছে। কেইদিন খায়ে আছোঁ, কিন্তু ভাল লাগে যে, মই বহুত ভাল পাওঁ। এতিয়া আকৌ আনিছোঁ আজি এটা ঠাই, আৰু এয়া এইফালে কাটিবলৈ লৈছোঁ মই। এইফালে পোৱালীয়ে ৰুব পৰা নাই, সোনকালে কাটিবলৈ কৈ আছে, যিহেতু আমি অকলে নাখাওঁ বোলো, ওচৰতে বৌজনী আছে, বৌকো মাতিম বোলো, বৌহঁতৰ লগতে খাওঁ। আৰু এইফালে জলকীয়া ছিঙিবলৈ গৈ আছোঁ আমি। ফুৰকেইটা উঠি আহিব, তুমি নোৱাৰিবা। মই আৰু এটা দিয়া, এইটো আৰু আছে, আৰু এটা দিয়া, এইটো পকা গছৰ পৰা ছিঙি আনিছোঁ, সৰু সৰু, বহুত জ্বলা কিন্তু দেই। গছৰ পৰা মানে লগে লগে ছিঙি অনা মজাই বেলেগ খোৱা হয়। খাবলৈ লৈছোঁ দেই, ইয়াতে বহিব লৈছোঁ দেই, আমাৰ AC ৰুমত। এই কৰিডৰটো মানে একদম AC নিচিনা, AC বতাহ দিয়ে আৰু, সেইকাৰণে AC ৰুমত বহি লৈছোঁ আৰু খাবলৈ। বহা, এই AC ৰুমতে আহক, AC ৰুমতে বহি আছোঁ, আহক। অঁ তাকেই উঠাই লওঁ, ডেৰটা। এই হাতেৰে ভাঙি দিছোঁ হেৰিটো। জ্বলা আছে, টেষ্টি হৈছে হয়। আমাৰ ইয়াতে ভাল দিয়ক, AC ৰুম। আমাৰ AC নালাগে, আমাৰ কৰিডৰে যথেষ্ট হয়। ঠাণ্ডি। আৰু এইফালে আনাৰস খোৱাৰ পিছত আকৌ এয়া বহিলোঁ কামত, ব্যস্ত হ'লোঁ, আৰু ৰঙালাও আগ বাচি আছোঁ। ৰাতিপুৱাই কৰি দিব লাগিছিলে, ইমান এলাহ লাগিছে নহয়, হ'লে উপায় নাই হয়, নিজে খাব যেতিয়া কষ্ট কৰিবই লাগিব। ৰঙালাও আগখিনি বচা হৈ গ'ল, এতিয়া বাকী কাম আছে আৰু এইফালে মানুহজনে মছলা পিচি আছে, যিহেতু আজি কেঁকুৰা বনাম বোলো, ফাৰ্ষ্ট টাইম বনাম আৰু। কেঁকুৰাটোও বাচিব নাজানো, মই মানে ভণ্টিকে বাৰে বাৰে ফোন মাৰি আছোঁ, ফোনত সুধিহে মই চাফা কৰি আছোঁ, কোনটো বস্তু পেলাব লাগে, কোনটো খাব লাগে। তাই মানে ধুনীয়াকৈ জানে, কেনেকৈ বাচিব লাগে, ধুনীয়াকৈ বুজাই দিছে তাইক মোক। আৰু এইফালে কেৰাহী পাতি পিঁয়াজ দিলোঁ, তাতে গৰম মছলা দিছোঁ আৰু জিৰা অলপ দিছোঁ, তাৰপিছত এইফালে আদা নহৰু পেষ্ট, শুকানকৈ বনাম বোলো, সেইকাৰণে একো দিয়া নাই, মছলা পিঁয়াজ আৰু কম মছলাতে। আৰু এইফালে ভাজি আছোঁ ধুনীয়াকৈ, কালাৰটো কিন্তু ধুনীয়া লাগিছে, চাওক আপোনালোকে চাব পাৰে, কালাৰটো ধুনীয়া হৈ আছে, ধুনীয়াকৈ গোন্ধাইছে কিন্তু দেই, কিন্তু সোৱাদেহে নাজানিছোঁ আৰু কি হ'ব কি নহ'ব। এয়া কালাৰটো কিন্তু ধুনীয়া উঠিছে, খাওঁ খাওঁ লাগিছে। এতিয়া হৈ গ'ল, চাওক ইফালে বনোৱা মেলা ক্ষেত্ৰতো হৈ গ'ল, দালিও হ'ল আপোনাৰ, আকৌ ৰঙালাও আগ সেইটোও হ'ল, এতিয়া আকৌ জাষ্ট পূৰা সেইটোও হ'ল, এতিয়া খাবলৈহে বাকী আছে থাকে আৰু। নেক্সট ভিডিঅ' তেনেহ'লে লগ পাম, আজিলৈ ইমানতে বিদায় লৈছোঁ আৰু, বাই বাই।